হেল্ল' বন্ধুসকল, আমাৰ TNH টিভিলৈ আপোনালোকক স্বাগতম। আজি এটা সৰু কাহিনীলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাব। এদিনাখনৰ কথা, এজন বেপাৰী বেপাৰ কৰিম বুলি ভাবি গাঁও এখনত গৈ আছিল। গৈ থাকোঁতে দেখিলে যে নদী এটা আছে, নদীটো পাৰ হ'লেহে গাঁওখন পাব। তেওঁ মানে চিন্তাত পৰিল যে কেনেকৈ যাওঁ, মথাউৰেদি যদি কেনেকৈ যায় বোলে 7-8 ঘণ্টা লাগি যাব, আৰু নাৱেৰে গ'লে তেখেতে 30 মিনিটমানত যাই পাব। তেখেতে সময়ৰ বাচাৰ কাৰণে নাৱেদি যাম বুলি সিদ্ধান্ত ল'লে। নাও এখন আছিল, নাৱত উঠিলে। নাওখন আছিল অলপ সৰু। নাওখনত এটা মূৰত মানুহজন, এটা মূৰত বেপাৰীজন বহিছিল। বহিনেকৈ গৈ আছে। গৈ থাকোঁতে অলপ দূৰ যাই পোৱাৰ পিছত বেপাৰীজনে ক'লে নাৱৰীয়াজনক, তুমি জানানা তোমাৰ নাৱত কোন বহি আছে, কাই বহি আছে? নাৱৰীয়াজনে বিনম্ৰভাৱে ক'লে যে নাই পোৱা ছাৰ, মই চিনি পোৱা নাই। তেতিয়া বেপাৰীজনে নাৱৰীয়াজনক আকৌ ক'লে, কিয় তুমি পেপাৰ নপঢ়া নেকি? পেপাৰত সদায় মোৰ নাম আহে। তেতিয়া নাৱৰীয়াজনে ক'লে, নাই ছাৰ, মোৰ পঢ়া শুনা নাই। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোৰ মা দেউতা ঢুকাই গ'ল। ঘৰখন চোৱাৰ কাৰণে মই এই কৰ্মটোত লাগি আছোঁ আজিলৈকে। সেইকাৰণে মই পঢ়া শুনা কৰিব সময় নাপালোঁ। তেনেকৈ কোৱাত মানুহজনে নাৱৰীয়াজনক ক'লে, তুমি পঢ়া শুনা নাই, তোমাৰ একো নাজানা, তুমি এই জীৱন ধিক্কাৰ, এই জীৱন। বেপাৰীজনে নাৱৰীয়াজনক এনেকৈ ক'লে, ধিক্কাৰ এই জীৱন, নালাগে এই জীৱন। তেতিয়া নাৱৰীয়াজনৰ অলপ মনত দুখ লাগি গৈ আছে। গৈ থকাত তাৰপিছত বেপাৰীজনে নাৱৰীয়াজনক দেখাই দিলে, সৌখিনি মাটি দেখিছানে? সৌখিনি মাটিত মই এটা ৱাটাৰ ফেক্টৰী বনাম। তেতিয়া নাৱৰীয়াজনে সুধিলে, ৱাটাৰ ফেক্টৰী ছাৰ, মই বুজি নাপালোঁ। যে ইয়াত এটা পানীৰ বটলৰ ফেক্টৰী বনাম, ইয়াতে পানীৰ বটল বনাম, আমি পানী বিক্ৰী কৰিম। এই গাঁৱত এইবিলাক নাই, তুমি চহৰত গ'লে দেখা পাবা। চহৰত গৈছানে তুমি? নাৱৰীয়াজনক, নাই মই ছাৰ, মই চহৰত যোৱা নাই। চহৰত গ'লে দেখা পাবা ইয়াতে পানীৰ বটল আছে, দোকানে দেখা পাবা সেই পানীৰ বটলে আমি বিক্ৰী কৰোঁ। তুমি চহৰত দেখিবা নাই, তুমি পঢ়া শুনা নাই, তোমাৰ ধিক্কাৰ এই জীৱন। এনেকৈ কৈ নাৱৰীয়াজনৰ বেয়া লাগিল। বেয়া লগাৰ তথাপিতো মানে গৈ থাকিল। অলপ দূৰ যাই পোৱাৰ পিছত নাওখন অকস্মাত বিজুতি ঘটি মানে পানী সোমাই আছে। তেতিয়া নাৱৰীয়াজনে পানীত জাপ মাৰিব ওলাত বেপাৰীজনে ক'লে, কি কৰা তুমি? বোলে তেতিয়া নাৱৰীয়াজনে বেপাৰীজনক ক'লে, আপুনি সাঁতুৰিব নাজানে নেকি? তেতিয়া বেপাৰীজনে ক'লে, বোলে মই সাঁতুৰিব নাজানো। সাঁতুৰিব নাজানা? তেতিয়া নাৱৰীয়াজনে ক'লে, সাঁতুৰিব নাজানা তুমি, ধিক্কাৰ এই জীৱন। সেনেকৈ কয়। তাৰপিছত বেপাৰীজনে মানে নিজৰ ভুলটো বুজি পাই হাত জোৰি ক'লে, মোক তোমাক যি লাগে তাকে দিম, মোক ইয়াৰ পৰা ৰক্ষা কৰা। তেতিয়া নাৱৰীয়াজনে ক'লে, মই অকল সাঁতুৰিব নাজানো, মই বেলেগক বচাবও জানো, পানীত ডুবি থকা মানুহক বচাবও জানো। এনেকৈ কৈ নাৱৰীয়াজনে তেখেতক মানে বোকাত তুলি লৈ পাৰলৈ গ'ল। গতিকে বন্ধুসকল, এই ভিডিঅ'টো চাই আমি এটা কথা বুজি পালোঁ যে কেতিয়াও কোনো মানুহক ঠাট্টা কৰিব নালাগে, উপলুঙা কৰিব নালাগে। কাক কেতিয়া কি সময়ত লগা হয় এইটো কোনেও নাজানে। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি এই চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ।